নমস্কাৰ বন্ধুসকল, আপোনালোকে কোভিড ভেকচিন লৈছে নেকি? কোভিড যদি ভেকচিন লৈছে তেতিয়াহ'লে আপোনালোকৰ মোবাইলত যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ এই নাম্বাৰটোত এটা মেছেজ আহিব, ডিয়াৰ সৌৰভজ্যোতি সোণোৱাল, ইউ হেভ ছাকচেছফুলি বিন ভেকেণ্ট উইথ ইয়ৰ ফাৰ্ষ্ট ড'জ। এনেকৈ আহিব 7/6/2021 at 3:15 ना समय में you have download your vaccination certificate from एसेबल के এনেকুৱাকে এটা SMS আহিব, যিটো SMSত আপোনাৰ তলৰ যিটো লিংক সেই লিংকত ক্লিক কৰি আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ পাৰিব। মই যাওঁ, ক্লিক কৰি দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ কৰা। ইয়াত গৈ আপোনালোকে ইয়াত প্ৰথম পেজটো খুলিব আহিব, এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপোনালোক registration.croin.gov.in বুলি কিনে এটা আহিব, আৰু ইয়াত আপোনালোকে ৰেজিষ্টাৰ অৰ চাইন ইন ফৰ ভেকচিনেশ্যন এনেকৈ এটা SMS আহিব। আৰু আপোনালোকে ইয়াত ভেকচিন ল'ব যাওঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দিব। 91 মোৰ নাম্বাৰটো দিছিলোঁ, 9101। আপোনালোকৰ OTP এটা আহিব। ইমান ছেকেণ্ডৰ ভিতৰত আপোনাৰ 172 ইমান ছেকেণ্ডৰ ভিতৰত আপোনালোকে OTPটো তাত টাইপ কৰি কমপ্লিট কৰিবলৈ লাগিব। 152.152.021 এনেকৈ আপোনালোকে লিখি your ভেৰিফাই এণ্ড প্ৰচেছ বুলি কিনে আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে আপোনাৰ ওলোৱাৰ পিছত ইয়াৰ চাৰ্টিফিকেট, আপোনালোকে এইটো যদি চাৰ্টিফিকেটখন ওলাব বিচাৰে তেতিয়াহ'লে ইয়াত এই চাৰ্টিফিকেটৰ ফাৰ্ষ্ট ড'জটোত চাৰ্টিফিকেটত আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অকণমান দেৰি ৰ'ব। এনেকৈ তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ডাউনলোড অপশ্যনটো ওলাব। ডাউনলোডত আপুনি ক্লিক কৰি ব্ৰাউজাৰটো ক্ল'জ কৰি আপুনি ফাইল মেনেজাৰত যায়। ফাইল মেনেজাৰত গৈ আপুনি ডাউনলোডত ক্লিক কৰি আপুনি এনেদৰে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে। সকলোৱে পাৰিব, মোবাইলতে সকলোৱে নিজে নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ পাৰিব। ইমানেই, ধন্যবাদ।